এয়া শিঙি মাছ জীয়াই থোৱা হৈছিলে তাকে আজি শিঙি মাছ আৰু নৰসিংহৰ লগত ৰান্ধিম বুলি ভাবিছোঁ এটা ৰেচিপি আপোনালোক সকলোৱে চাব ৰেচিপিটো তেন্তে পলম নকৰি ৰেচিপিটো বনাবলৈ আগবাঢ়ি যাওঁ নৰসিংহ আৰু মাছৰ লগত দিবৰ কাৰণে দিছোঁ আলু কাটি লৈছোঁ এনেকৈ চকলকৈ আৰু এটা পিঁয়াজ তাৰপাছতে আদা তাৰপাছতে নহৰু কেইফুটামান তেজপাত আৰু এইফালে লৈ লৈছোঁ নৰসিংহ পাত এয়া তাৰপাছতে এয়া হৈছে জালুক কেইটামান এনেকৈ লৈ লৈছোঁ জালুককেইটা খুন্দি ল'ম আৰু নৰসিংহ পাত কেইখিলা পিচি ল'ম তেন্তে চাই যাওক ভিডিঅ'টো কেইটা এনেকৈ খুন্দনাতে খুন্দি লৈছোঁ আৰু কম যিহেতু সেয়ে মিক্সিত নিদিলোঁ আৰু এনেকৈ খুন্দি লওঁ তেন্তে মাছকেইটা এতিয়া মানে কাটি বাছি লওঁ আৰু ধুনীয়াকৈ এই গ'ল জাপ মাৰিলে এতিয়া যিহেতু মাছত কণী হোৱা ছিজন হয় ডাঙৰ হয় মাছকেইটা ইয়াৰ ভিতৰত কণী ওলাব তেন্তে মাছকেইটা এতিয়া বাছি লওঁ আৰু মই মাছকেইটাত নিমখ অলপ দি দিছোঁ মাছকেইটা পিছল ভাৱটোও যাব আৰু মাছকেইটা মৰিও যাব সেয়ে সহজ উপায় আৰু এইটো মোৰ আপোনালোকেও কৰি চাব পাৰে মোৰ আইডিয়াটো মাছখিনি এনেকৈ কাটি ল'লোঁ নিমখ দি মই মাৰি ল'লোঁ সহজ পদ্ধতিৰে শিঙি মাছ যিহেতু হাতত ফুটাৰ চান্সো থাকে সেয়েহে মই নিমখ দি মাৰি লওঁ আৰু ইয়াৰ মাছৰ যিটো পিছল এটা হেৰি থাকে পিছল হৈ থাকে যিহেতু সেই পিছল ভাৱখিনিও নাইকিয়া হয় নিমখ দি ধুই দিলে মানে এয়া মাছৰ কণী এতিয়া বনাওঁ আৰু কেৰাহী গৰম হ'ল তেলো দিলোঁ তেল পকিলে অলমষ্ট আৰু এতিয়া মাছকেইটা ইয়াতে ফ্ৰাই কৰি লওঁ মাছত নিমখ আৰু হালধি সানি ল'লোঁ এতিয়া তেলতে ফ্ৰাই কৰি লওঁ হাফ ফ্ৰাই কৰি ল'ম মাছকেইটা এনেকৈ কেৰাহীত হাফ ফ্ৰাই কৰি ল'ম তাৰ পাছতে বাকীখিনি দি আছোঁ এতিয়া কম জুইত নৰসিংহ পেষ্টটো দি অলপ লৰাই গৰম পানী দিম এতিয়া অলপ লৰাই কম জুইত অলপ এনেকৈ লৰাই এতিয়া মই গৰম পানী দি দিলোঁ আৰু তেজপাত দুখিলা দি দিলোঁ এতিয়া মই হাফ ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিম এনেকৈ জালুকৰ গুড়াখিনি অলপ পাছত দিম যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে পোৱালি দুজনী আছে সিহঁতি খাব লাগিব সেইকাৰণে ভাবিছোঁ সিহঁতলৈ কাঢ়ি লৈ পাছতহে জালুকৰ গুড়াখিনি দি দিম আৰু ঢাকনটো লগাই দিওঁ আৰু এতিয়া ঢাকনটো দিয়া ঠিক আছে ঢাকনটো লৰাই দিলোঁ এতিয়া উতলিবলৈ দিওঁ আৰু এতিয়া ঢাকনটো খুলি চাওঁ কি হৈছে খুব ধুনীয়া নৰসিংহৰ স্মেল আহিছে এতিয়া অলপ উতলি লওক তাৰপাছতে অলপ কাঢ়ি ল'ম পোৱালিকেইজনীলৈ কাঢ়াৰ পাছত আমি দি দিম জালুকৰ গুড়া সেয়া কথাও ক'ব নাজানো নহয় এতিয়া চাওঁ কি হৈছে ঢাকন খুলি উতলি আছে ধুনীয়াকৈ ধুনীয়া স্মেল আহিছে অলপ পাছতেই ইয়াৰ পৰা কাঢ়ি লৈ আমি দি দিম জালুকৰ গুড়া তাৰপাছত হৈ যাব আমাৰ ৰেচিপি আলু চাওঁ সিজিছে নে নাই সিজা আলু অলপ সিজিবলৈ বাকী আছে এতিয়া জালুক দিলোঁ সেয়া দেখিছে নিশ্চয় গোটাকৈ হৈ আছে অলপ কাঢ়ি লৈ জালুক দি দিলোঁ জালুক দিয়াৰ পাছত অলপ উতলিবলৈ দিম তাৰ পাছতে আৰু নমাই দিম
এয়া আমাৰ ৰেডি হৈ গ'ল, বাঢ়ি দিলোঁ এনেকৈ। আপোনালোকেও বনাই খাই চাব, খাই কেনেকুৱা পায় ক'ব। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।